Hello guys, good morning. অলপ হেউজিয়াৰে আজি ৰাতিপুৱাটো আৰম্ভ কৰি দিলো আৰু এয়া খানা খাই ললো। ভিডিওটো ষ্টাৰ্ট কৰিছো। এইফালে আমাৰ মিঠু বাইদেউ সকলোকে ভিডিওটোলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব। 1 hour later. So এয়া উলাই মেলি ৰেডি হৈ গলো। প্ৰথমতে ৰাতিপুৱাৰ কিবা কিবি অলপ আপোনালোকক দেখাই ললো। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। মই এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিওটো আপোনালোকে শেষলৈকে চাব। চ' আহক ভিডিওটো আৰম্ভ কৰোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ লওঁ, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক থেংক ইউ ছ' মাছ। আজি অলপ ফুৰিবলৈ যাওঁ, কাম অলপমান আছে। যোৰহাটলৈ বুলি ওলাইছোঁ, তাকে ভিডিওটো ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে শেষলৈকে চাই যাব, কি কৰোঁ কি নাই আপোনালোকক দেখাই যাম। চ' ব'লক যাওঁ। আচলতে ডক্টৰৰ ওচৰলৈ বুলি ওলোৱা হৈছে। মাৰ চকুৰ অলপ প্ৰব্লেম দি আছে। চ' যোৰহাটত চকুৰ ডক্টৰ ভাল পোৱা যায় বুলি শুনি আছোঁ। চ' ওলাইছোঁ আৰু এক্সাম এটাও আছে ভণ্টিৰ। সেয়ালৈ আমি এতিয়া গৈ থাকোঁ আৰু আপোনালোকেও চাই যাব কি কৰোঁ কি নাই। অলপ দূৰ আহি এনেদৰে ৰখিব লগা হ'ল। শিল দিয়া আছে, ৰাস্তাটো কাম চলি আছে। চ' এইখন বেটাৰী ৰিক্সাখন অলপ দেৰি খেলি মেলি লগালে আৰু এয়া আমাৰ যাত্ৰা চলি আছে। যোৰহাট পাম আৰু 3 hours later. Can you move it along? I'm all out of time cards. আৰু আমি গাড়ীতেই খাই ল'লোঁ এয়া ঘৰতে বনাই অনা চাওমিন। 1 hour later. যি কামত আহিছিলোঁ সকলোবিলাক হৈ গ'ল আৰু উভতোতে আন্ধাৰে হ'ল। চ' আমি আমাৰ পেহী ছোৱালীৰ ঘৰত সোমালোঁ। ইয়াতে মই আপোনালোকক দেখাইছোঁ এইজোপা সাঁচি গছ, নিশ্চয় আপোনালোকে চিনি পাইছে। আৰু সাঁচি গছ কিহৰ কাৰণে বিখ্যাত আপোনালোকে নিশ্চয় গম পায়। আৰু সাঁচি গছৰ এই বিশেষ বস্তুটো মই আপোনালোকক দেখাব লৈছোঁ। এয়া দেখিছেনে বাৰু? এয়া কিছুমান ৰন্ধ বিন্ধা গছজোপাত দেখিবলৈ পোৱা যায়। গছজোপাত আচলতে যিমানেই বেছি এনেকুৱা বিন্ধা থাকে, সেই গছজোপাই বেছি মূল্যৱান হয়। আৰু ইমানেই বেছি মূল্যৱান হয় যি নেকি মই শুনি চখ হৈ গৈছোঁ। তাকে ভাবিছোঁ সাঁচিৰ বাগান এখনকে খুলি লওঁ নেকি। তাতে আমি ডিনাৰ কৰি মেলি ল'লোঁ আৰু এয়া ঘৰলৈ আহি আছোঁ। পাবৰে হ'ল আৰু ঘৰ পামেই। আৰু এয়া চাওক ভক্স আৰু ভাইটিৰ ধেমালি। আচলতে বহুত টাইমৰ পাছত এনেদৰে তাক পাইছে কাৰণে সি এৰি দিয়া নাই। আৰু ঘৰ আহি পাই বৰ বেছি ভিডিঅ' কৰা নহ'ল, অলপ বিজি হ'ব লগা হ'ল। এয়া চাওক কেনপিটো সজাই আছিলোঁ। কিয় সজাইছোঁ আপোনালোকে পাছৰ ভিডিঅ'ত গম পাব। চ' ভিডিঅ'বিলাক চাই ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।